আমি ৰাতিপুৱা যেতিয়া ৱাকিং কৰিব যাওঁ আজি ভালেমানখিনি পোহৰেই হৈ গ'ল আৰু চাওক আমাৰ দেৱে স্কেটিংখন লৈ গৈ আৰু সোমালে মাটিতে মানে অলপ পানী অকণমান আছিলে তাতেই সোমাই গ'ল। তাক ক'লোঁ নালাগে নিব, সি নামানিলে আৰু তাকো লৈ গৈছে। খোজকাঢ়িছে স্কেটিংখন লৈ আৰু কি যে কৰিব তাৰ ঠিক নাই। এয়াই আৰু তাৰ কাণ্ড কাৰখানা। সদায় তুমি মোক দৌৰিব দিয়া আজি মই নলওঁ। দেখাই দিয়াচোন, দেখাই দিয়া। এডাল লেচেৰা মাহ কিমান দীঘল হৈছে দেখিছেনে? এডালে নহয় দুডাল। এনেকৈ আমাৰ এইবাৰ জাতটো, কিন্তু এই জাত লেচেৰা মাহো অলপমান বেলেগ। এয়া হ'ল আমাৰ বাৰীৰ শাক পাচলি আৰু আছে বেঙেনা চেঙেনা কেইটামানো আছে। তেওঁক মই ছিঙিব দিছোঁ, মোৰ বৰ ভয় লাগে ছিঙিবলৈ, জোক লাগিব বুলি। আমাৰ বেঙেনাটো জাতটো একদম মানে বগা, কিন্তু সৰু সৰু, বেছি ডাঙৰ নহয়, তৎক্ষণাতেই বুঢ়া হৈ যোৱা হৈ যায়গৈ। এয়া বেঙেনা, এইকেইটা বেঙেনা আৰু এইফালে এইকেইটা চাওক বেঙেনা কেনেকৈ লাগিছে দেখিছেনে? এইকেইটা বেঙেনা। এই অমিতাজোপা দেখিছেনে? একদম চাপৰ হয়, মানে মোৰ একো কষ্টই নাই, মই এইটো এনেকৈয়ে মই ছিঙিব পাৰোঁ। কিন্তু দেখিছে ছিঙিব পাৰিব আকৌ, কিন্তু বস্তুটো শুনো, অমিতাটো বেছি হেৰি নকৰিবা হা, টাচ নকৰিবা। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই চেনেল। মই অনামিকা এণ্ড দীক্ষিত ভিডিঅ'ৰ পৰা আপোনালোকক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু গুড মৰ্ণিং, সুপ্ৰভাত। আপোনালোক কেনে আছে? আশা কৰিছোঁ আপোনালোক সকলোৱে হেপী আছে, সুস্থ আছে আৰু সকলোবোৰ সৰু সৰু এটা কিবা নহয় কিবা এটা লৈ আপোনালোকে ঘৰখনক লৈ বা পৰিয়ালটোক লৈ সকলোবোৰ হেপী আছে, সুখী আছে বুলি আশা ৰাখিছোঁ। আৰু ঠিক আমিও তেনেকেই আছোঁ। আৰু এই চাওক, মই ওপৰলৈ আহিছোঁ অলপমান, আৰু কিমানবোৰ ঘৰৰ কাপোৰ কানি কিছুমান ধুব লগা হয় নহয়, এইখিনি ধুই মেলি মোৰ ক্লিয়াৰ হ'ল। ৰাতিপুৱা ব্ৰেকফাষ্টো কৰিলোঁ, কৰি ভাবিলোঁ আৰু দিনটোত কিবা নহয় কিবা এটাতো কৰিবলগীয়া হৈয়ে থাকে, তাকে কৰিবতো লাগিবই। আৰু আজি এতিয়া মই টেংকিটোৰ ওপৰলৈ আহিলোঁ আৰু পানী আছেনে নাই অকণমান চাওঁ। পানী আছে। আৰু চাওক, আমাৰ গাড়ী থোৱা ঘৰটোত মোৰ স্কুটিখনৰ হালতটো দেখিলে মনটো মোৰ বহুত বেয়া লাগে। কিয় জানেনে? কাৰণ স্কুটিখন আজি পৰি থকা ছমাহমানেই হ'ল, তেওঁ তাক ঠিক কৰি দিয়া নাই, মোৰ হাজবেণ্ডে ঠিকেই কৰি দিয়া নাই। কাৰণ মই চলাই ক'লেও নাযাওঁ আৰু বোলে, সেইকাৰণে আৰু তেনেকৈ পেলাই থৈ দিছোঁ। আমাৰ ওপৰৰ পৰা গাঁওখনৰ কেইটামান ঘৰৰ চাগে আপোনালোকে দেখিছে, টিঙৰ ঘৰ কেইটামান আছে। ইয়াৰ আমাৰ ঘন চুবুৰী হয় এইখিনিতে। আৰু ইয়াত চাওক, আমাৰ ঘৰৰ কিছুমান কাঠ আছে আৰু কিছুমান বাঁহ আছে। কামখিনি কৰি মিস্ত্ৰীয়ে বস্তুবোৰ ভালকৈ থৈ নগ'ল আৰু যেনেকৈ তেনেকৈ আছে। আমি ইয়াৰ পৰা কাঠ মানে ফৰ্মাৰ কিছুমান থাকে আছে নহয়, সেই ফৰ্মাৰ হওক আৰু বাঁহবোৰ আমি নি খৰি চৰি ফালি এতিয়া চৌকাত ভাত ৰান্ধি খাই থাকোঁ। গাঁৱত আমাৰ বেছিভাগ, আমি গাঁৱতে থাকোঁ যেতিয়া, বেছিভাগ আমাৰ চৌকাতে মানে ৰন্ধা বঢ়াটো নিচিনা হয়। আৰু এই চাওক, মই কাপোৰ কানি ধুই ইয়াতে মই মেলি দিছোঁ, মেলা হৈ আছে ইয়াতে। তো এয়াই আৰু কিবা নহয় কিবা এটাতো কৰিবই লাগিব নহয় জানো। এতিয়া আমি দিনটো আকৌ মই কি কৰোঁ কি নকৰোঁ আপোনালোককো দেখাই থাকিম বাৰু, তো আপোনালোকে চাই থাকিব। আৰু এতিয়া আহিছোঁ মই, এইটো যঁতৰ দেখিছে, এই যঁতৰটোত আমাৰ বাইদেউ আৰু আমাৰ শাহুমাহঁতে ইয়াতে কাপোৰ কানি যে বয়, সিহঁতে এইবিলাক কিবা মানে মহুৰা মেৰাই ইয়াতে এইবোৰ কৰে। মই কিন্তু আজিলৈকে, মই গাঁৱৰে হয়, গাঁৱৰে জীয়াৰী বা গাঁৱৰে বোৱাৰী, কিন্তু মই আজিলৈকে মহুৰা কেনেকৈ ফুৰাই মই তাকেই নাজানো। শাল বব জানো, কোনখন বব জানো জানেনে? যিখন হাতশাল সেইখন মই বব নাজানো। মানে কি, যিখন তাঁতশাল বুলি কয়, সেই তাঁতশালখন যদি গোটেইখিনি চাফা চিকুণ কৰি পৰিপাটিকৈ মানে শালখন কোহালিটো ঠিক কৰি দিয়ে, তেতিয়াহ'লে মই একোহালি নিচিঙা নভঙাকৈ মই বব জানো। আৰু তাৰ বাহিৰে কিন্তু মই বেলেগ মই একো নাজানো। কিন্তু তেনেকৈও মই বহুত বৈছিলোঁ মাহঁতৰ ঘৰলৈ যেতিয়াই মই যাওঁ, 10 দিন 15 দিন থাকিবলৈ। মই যদি মাৰ তাত কাপোৰ কানি থাকে শালত, মই তেতিয়াহ'লে একদম কোহালিয়ে গামোচা হওক চাদৰ হওক উলিয়াই মেলি মানে থওঁ। আৰু যে নহওক, অকণমান হ'লেও মোৰ আভাস এটা আছে ই তেনেকুৱা কাম এটা জানা। চ' এতিয়া আপোনালোকে চাই থাকক মই কি কৰোঁ কি নকৰোঁ।
কেঁচিখন দেখিছে মই ইয়াৰ আগটো ভাঙি পেলালোঁ কেনেকৈ ভাঙিলোঁ জানেনে ইয়াতে নট আছে যে নট একদম কচি দিলোঁ এনেকৈ দিওঁতে আৰু ভাঙি থাকিলে আৰু মোৰ হাজবেণ্ডে দেখাই নাই এতিয়াও আনিবলৈ দিব লাগিব এখন আনাই নাই চিলাবলৈ লৈছোঁ হয় কাপোৰ কেইটামান আছে এইখিনি কাপোৰ আছে মেখেলা আছে 4খন আৰু এযোৰ চাদৰ মেখেলা যিটো হ'ল এইযোৰ স্কাই কালাৰ চাদৰ মেখেলা আছে তাকে চিলাওঁ আৰু আপোনালোককো পাছত লগ পাই আছোঁ অকণমান এইটো হ'ল এটা লালমোহনৰ টেমা আছিলে আৰু এইটো মই এটা এতিয়া কি বনাম আপোনালোকে চাই থাকিব আৰু এয়া হ'ল চিলভাৰ ফইল মই ফইলটো অলপমান ফুটমুট কৰি লৈছোঁ এনেকৈ মোহাৰি পেলাই আকৌ মই এনেকৈ ফুটমুট কৰি লৈছোঁ এইটো হ'ল ফেভিকল আৰু মই এতিয়া ইয়াতে অলপ এনেকৈ ফেভিকল লগাই লৈছোঁ ভিতৰত ফালে মই যিমানখিনি পাৰোঁ মই লগাই দিব লাগিব আৰু ইয়াত এতিয়া মোৰ ফেভিকল লগাই হৈ গ'ল আৰু এতিয়া মই এই যে যিটো ফইল হয় মই ফইলটো অলপ মুকুট মুকুট কৰি লোৱা হৈ আছিলে এই ফইলটো মই ক'ম এনেকৈ থ'ব লাগিব আৰু মই আপোনালোকক দেখাই আছোঁ এতিয়া হাতখন মই ধুই আহিলোঁ এনেকৈ কৰাৰ পিছত আৰু এইটো একদম বিলকুল সহজ হয় বিলকুল সহজ হয় এইটো এতিয়া আকৌ মই ইয়াতে অলপমান ইয়াতে ফেভিকল অলপ আছে এখন আৰু এখন লগাব লাগিব ইয়াতে আমি বাহিৰে ভিতৰে অলপ মই ফেভিকল মই লগাই ল'লোঁ লগাই পেলাই আকৌ মুকুট মুকুট কৰি থোৱা মই যিখন আছিলে আপোনাৰ এইখন এইটো মই আকৌ মই এনেকৈয়ে মই মেৰিয়াই দিব লাগিব আৰু চাওক তেনেই সহজ হয় অকণমান এইখিনি অলপ ছিগি পেলাই এৰাই দিলোঁ এৰাই দি ইয়াতে মই আঠা দি এইখিনি মই আকৌ মই জইন কৰি দিলোঁ মোৰ এইখিনি এতিয়া হৈয়ে গ'ল আৰু অকণমান আছে চিলভাৰ ফইলেদি যে বনাই আছিলোঁ যে এতিয়া ইয়াক মই এনেকৈ ফুল আঁকি দিছোঁ এইটো গোটেইটো কালাৰটো কৰি লওঁ তেতিয়া ভাল লাগিব চাবলৈ দেখিবও তেতিয়া মই বনাই থকা যিটো মানে ৰসগোল্লা টেমা আছিলে এই টেমাটোত মই চিলভাৰ ফইলখিনি ধুনীয়াকৈ ফেভিকল আঠা দি ভৰালোঁ আৰু ভৰাই মেলি লৈ ইয়াক মই এটা যিটো পেইণ্ট থোৱা এটা ষ্টেণ্ড বনোৱাৰে বনালোঁ চাওক এইটো আৰু এইটো হ'ল মই এতিয়া কলমখিনি থ'ব পৰাকৈ ধুনীয়াকৈ মই এটা সুবিধা কৰি বনাই দিলোঁ আৰু সেইটো আপোনালোকে কেনেকুৱা লাগিছে আপোনালোকে জনাব এইটোৱে আছিলে মই বনোৱাটো আৰু চাওক মই ইয়াতে নিজেই কেইপাহমান মই ফুল এটা পাত আৰু এইখিনি মই চিলভাৰ ফইল দি মানে মিলায়ে মই বনাইছোঁ সেইটোৱে আমি আহি আজি মাৰ ঘৰ পালোহি কালি আমি ভিডিঅ'টো শেষ কৰিব নোৱাৰিলোঁ কাৰণ কিছুমান মানুহ আহি পাই গ'ল সেইকাৰণে মই শেষ কৰিব নোৱাৰিলোঁ ঘৰত আলহী থকাৰ কাৰণত আৰু মই যি বেষ্ট অফ দ্য বেষ্টটো মই বনাইছিলোঁ সেইটো আপোনালোকে নাজানো বেষ্ট অফ দ্য বেষ্ট আপোনালোকে দিয়ে নে নিদিয়ে কিন্তু মোৰ হিচাপত মই যেনে ধৰণত বনাইছোঁ মোৰ হিচাপত বেষ্ট অফ দ্য বেষ্টেই হয় আৰু এতিয়া কালি এনেকেই মই মেখেলা চাদৰ কিছুমান এনেকৈ আছিলে সেইবোৰো চিলোৱা হ'ল তো আমাৰ ভিডিঅ'টো মই যিটো মই
পেইণ্ট হোৱা ষ্টেণ্ডডাল বনাইছিলোঁ আপোনালোকে কেনে পালে জনাব আৰু সঁচাকৈ যদি আমলীয়া নকৰোঁ কাৰণ কিয় মই ঘৰৰ পৰা মাৰ ঘৰলৈ আহিছিলোঁ মাক আজি অপাৰেশ্যন কৰিবৰ কাৰণে লৈ গ'ল ময়ো যোৱা কথা আছিল কিন্তু মোৰ ইমান মাথা বিষাইছে মোৰ চকু বিষাইছে মই সেইকাৰণে মই যাব নোৱাৰিলোঁ মই ঘৰতে ৰ'লোঁ তো এতিয়ালৈ মই আহোঁ আৰু মাহঁত আহিলে বাৰু আপোনালোককো দেখাম আজিলৈ আহিছোঁ তো এটা নতুন ভিডিঅ' লৈ আহিম আৰু চ' এতিয়া আহিছোঁ বাই আৰু সঁচাকৈ যদি আমাৰ ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে সেই বেল আইকনটো আপোনালোকে অল ৰাখিব যেন মই দিয়া সকলোবোৰ ভ্লগছ ইয়াৰ ভিডিঅ' আপোনালোকে সকলোতকৈ আগতে পায় চ' বাই বাই